you're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really তো গাইস আপোনালোকে দেখিব পাৰিছে মোৰ বেক সাইডে আছে হিৰো এক্সপালস 200 আজি গুটেখিনি এখন বাইকৰ ওপৰত আজি ভ্লগটো হ'ব গুটেখিনি এখন বাইকৰ ওপৰত কম যদি আপোনালোকে এক্সপালস লাভাৰ হয় তেতিয়ালে আপোনালোকে চাই থাকিব পাৰে এই ভিডিওটো তো গুটেখিনি কম ইয়াতে ভাল বেয়াখিনি মই নকব আৰু এটা লাইটতে ভাল বেয়াখিনি ক'ব নোৱাৰি কিন্তু যিখিনি ইয়াৰ ফিচাৰ্স আছে বা যিখিনি ইয়াৰ কিবা কিবি আছে গুটেখিনি আপোনালোক এইটো ভিডিওত জনাম তো আপোনালোকে এইটো ভিডিও চাই থাকক আৰু কমফৰ্টেবল হয় নে নহয় নে কি কথা গুটেখিনি আপোনালোক জনাম আৰু এইখন বাইকৰ মজা মানে ফিচাৰ্স আছে মজা তো গুটেখিনি আপোনালোক মোটো ব্লগত কম আৰু এইখন বাইক মানে বহুত কষ্টত লৈছে দাদাজনে মানে গুৱাহাটী যিদিনা লৈছে গুৱাহাটীত মাত্ৰ দুখনে আছিল তো তাৰে এখন মানে কিবা কৰি পাইছে আৰু তো এইখন বাইকৰ এটা আজি ৰিভিউ দিও আপোনালোকৰ মাজত আৰু এবাৰ চলাই চাম ধুনীয়া কৰি ভাল কৰি কেনেকুৱা লাগে কি কথা আৰু আপোনালোকক জনাম এইখন বাইকৰ মানে অলপমান আৰু যিখিনি জানো মই সেইখিনি আপোনালোকক জনাম তো নিশ্চয় আপোনালোকে ভাল পাব তো আপোনালোকে চাই থাকক মোটো ব্লগত যদি আপোনালোকে বাইক লাভাৰ হয় যদি এক্সপালস বিশেষকৈ যদি এক্সপালস লাভাৰ হয় চাই থাকক আপোনালোকে মোটো ব্লগত কৈ আছোঁ গোটেইখিনি কথা তো চাই থাকক हर दफा कौन समझाए जब टूट जाए साए हाय रब जब हो वही তো গাইস এইখনেই হৈছে হিৰো এক্সপালস 200 বমুখ গাড়ী মোৰে চাও কিবাকে মানে কি ভালকে আৰু বমুখ গাড়ী ना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी नहीं कहने को महीना ये मोहब्बत वाला झूठा है साजन बिन सजनी যেহেতুকে অফৰোডিঙৰ হয় বাইকখন এবাৰ অফৰোডিঙৰ ফালে লৈ যাও ও ইজিলি এইবিলাক একো প্ৰব্লেমে নাই মানে এইবিলাক বঢ়িয়া বাহ প্ৰব্লেমে নাই ব্ৰেক মাৰাই নাই মই ধুনীয়াকৈ গৈ আছে এইখিনি অলপ ভালকৈ দিব লাগিব পিছত ABS নাই ডুৱেল চেনেল ABS নহয় আগত ABS আছে সিঙ্গেল চেনেল আৰু বাকি ইয়াৰ পৰা এবাৰ ভিউটো চাক মজা লাগিছে বেটা আৰু ইয়াৰ পৰা এবাৰ ভিউটো চাক মজা লাগিছে আৰু ইয়াতে আপোনালোকক মই দেখাই দিওঁ এইটো ইয়াতে এইটো হৈছে গিয়াৰটো হা ইয়াতে মানে গাড়ীখন গৈ থাকিলেহে গম পায় মানে গিয়াৰটো দেখাই দিয়ে এনে নেদেখায় ইয়াতে আৰু ইয়াতে কিলোমিটাৰ কিমান স্পীডত গৈছে বাইকখন এটা সাউন্ড শুনিছে না আপোনালোকে এইটো কিল সুইচটো অন কৰি দিলে হ'ব আৰু এতিয়ালৈকে বাইকখন চলিছে 145 কিলোমিটাৰ টাইম হৈছে 6:32 মৰ্নিঙৰ আৰু এভাৰেজটো কি 25 কিলোমিটাৰ কিবা দি আছে নাজানো এইটো আৰু বাকি ইয়াতে স্পীড যায় কিমান কি আরপিএম বিলাক গোটেইবিলাক আছে আৰু এইটো হৈছে ফিউল ইয়া হৈছে সাইড ইন্ডিকেটৰৰ আৰু এইটো হৈছে ABS আৰু ইয়াতে নিউট্ৰেল আপাৰ ডিপাৰ আৰু এইটো চাগে ফিউল নাই কাৰণে দেখাই আছে চাগে এইটো বাকি ইয়াতে এইটো আৰু বাকি এইখিনি ইয়াতে এইটো আপাৰ ডিপাৰ এইটো লেফট ইন্ডিকেটৰ ৰাইট ইন্ডিকেটৰ হৰ্ন কিল সুইচ আৰু আপোনালোকে লাইটটো অটোমেটিক BS6 বিৰত আপোনালোকে জানে কিন্তু ইয়াতে এইটো সুইচটোৰ কাৰণে এইখিনি অলপমান জায়গা এৰিছে ইয়াতে আৰু এইটো স্টার্ট এইটো আপাৰত আছিল বাপরে মজা দেই ও
Wow. আৰু ইয়াত থিয় হৈও চলাব মজা হয়। Wow, 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 wow. আৰু নাযাওঁ বহুখিনি আহিলোঁ এতিয়া ৰিটাৰ্ণ যাওঁ আৰু ইমান নতুন বাইক যিহেতুকে বেছি কষ্টও দিব নালাগে। মই জাষ্ট আপোনালোকক দেখাবৰ বাবে আহিছোঁ, বেলেগ একো হেৰি নাই, সেইকাৰণে মই আহিছোঁ। বাকী আপোনালোকে যদি নতুন বাইক লয় তেতিয়াহ'লে ফাৰ্ষ্ট ছাৰ্ভিচিং নোযোৱালৈকে তেতিয়ালৈকে আপোনালোকে এইবিলাক নকৰিব। মই বাৰু আপোনালোকক দেখাবৰ বাবে আহিছোঁ। তো গাইজ মই আহি গ'লোঁ অফ ৰোডিঙত তাৰ পৰা, আৰু এতিয়া আপোনালোকক অকণমান হাইৱেত চলাই দেখাম হাইৱেত কেনেকুৱা পাৰফৰ্মেঞ্চ। অফ ৰোডিঙততো একদম ধামাল মাচাই দিছে অফ ৰোডিঙত। আৰু এতিয়ালৈকে 5 নম্বৰ গেৰত এয়া চাওক। বাকী আগত আহিছে ৰানুমণ্ডল স্পীড ব্ৰেকাৰ। এনেতো মই স্কুটি লৈ আহিলে তামাম ব্ৰেক মাৰোঁ, একদম ব্ৰেক মাৰি কিবা কৰোঁ। আজি বাৰু ব্ৰেক নামাৰোঁ। তো চাওঁ দেখতে হে কিয়া হতে হে। অ' মাই গড, মোৰ মুখেৰে নোলালে। ৱাও 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 এক্সপালছ, ৱাও মজা 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 মজা। নতুন বাইকৰ এটা ফিলে বেলেগ। আৰু এটা কথা, এইখন বাইকৰ একদম ভাল হেৰি, ইয়াৰে চাইলেঞ্চাৰডাল নহয়। ৰ'বতে গাড়ী নাই যদি মই দেখাই দিছোঁ আপোনালোকক। চাইলেঞ্চাৰডাল দেখিছেনে? একদম ছিটটোৰ লগতে লাগি আছে বুলি ক'ব পাৰি। বহুত ওখ। গতিকে আপোনালোকে অফ ৰোডিঙৰ যদি মানে স্পেচিয়েলিটো অফ ৰোডিঙৰ কাৰণে বনাইছে বাইকখন। আপোনালোকে যদি যায় ক'ৰবাত তেতিয়াহ'লে পানী চানী যদি যায় তেতিয়াহ'লে চাইলেঞ্চাৰ ডুব নোযোৱালৈকে গাড়ীখন চলিব। ছিট বুলিয়ে ক'ব পাৰি দিয়ক, তালৈকে মানে চাইলেঞ্চাৰডাল আছে। তো গাইজ এতিয়া টাইম হৈ গ'ল 7 AM আৰু এতিয়া গৈ আছোঁ ঘৰৰ ফালে। আৰু আপোনালোকক এইখিনিতে আৰু এটা মই কথা কৈ দিওঁ, মনত পৰিল। আপোনালোকে এইখন বাইক লৈ কংকন তালুকদাৰকতো দেখিছে, ইউটিউবাৰ। তেখেত কৈছে লাডাখ, আৰু তেখেতে ভিডিঅ'ত দেখুওৱা মতে কোনো ধৰণৰ এটা ছিংগল প্ৰব্লেম নাহিল বাইকখনৰ। তো লাডাখ লৈ লাডাখৰ পৰা আকৌ ঘূৰি আহিছে ঘৰলৈকে। তো বুজিছে তো এইখন বাইকৰ কিমান মানে কিমানখিনি মানে হেৰি কৰিছে, মানে অফ ৰোডিঙৰ কাৰণে হওক বা লাডাখতো ৰাস্তাবিলাকো জানে আপোনালোকে যদি ভিডিঅ' চাইছে তেখেতৰ। বুজি পাৰিছে আপোনালোকে কি কৈছোঁ মই? তো একদম তাবৰতোৰ বোলে বাইক হেৰে দেৱা। আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ, সেইটো হৈছে এইখন বাইকৰ দাম হৈছে 1,40,000 টকা। যদি ফাইনেন্সত লয় আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ বেছি পৰিব। অ'কে, তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিম, কিন্তু ইয়াতে নহয় ঘৰত। You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different? Man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not probable, you're irresponsible. Too many obstacles, you gotta stop it, yo. You gotta take it slow. তো গাইজ আপোনালোকক যিমানখিনি পাৰিলোঁ দেখালোঁ এক্সপালছখন, আৰু অফ ৰোডিঙো কৰিলোঁ, হাইৱে ৰাস্তাটো চলালোঁ। তো আপোনালোকক যিমানখিনি পাৰিলোঁ ভালকৈ দেখালোঁ, হয়তো আপোনালোকৰ নিশ্চয় ভাল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যিমানখিনি পাৰিছোঁ আপোনালোক হাইৱে ৰাস্তাত অফ ৰোডিং ভাল বেয়া ৰাস্তাততো গোটেইখিনি চলাই কিনে আপোনালোকক দেখাইছোঁ। আৰু ভিডিঅ'টোত মই সিমান নাজানো, যিমানখিনি জানো আপোনালোক সেইখিনি মই দেখাইছোঁ বা কৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি আমাৰ এই ফেমিলিটোৰ মেম্বাৰ হৈ যাওক। তো সপোন দেখি থাকক, সপোনবোৰ পূৰণ কৰি থাকক, আৰু মোক পাহৰি নাযাব। লগ পাম নতুন ঠাইত নতুন ভ্লগৰ সৈতে। টিল দেন টাটা বাই বাই। এইখানে হৈছে হিৰো এক্সপালছ, 1,40,000 দাম।